Sorry. Oh. Oh, tu letring. Kate manu haik bea blog banaba na জানো মই মই ভাবিছিলোঁ মই পাগলা আছোঁ আছে মোৰ লগত এটা মজা কংগ্ৰেচুলেশ্যন দিও পাগল Oh, ete kuno নাই জয় মই বাহুবলি এখন দাঙি দিয়া মই এখন দাঙি কিয়া কেক কিহত দিবা কলপাত লাগছে নেকি কলপাতত দিলে ই কলপাতত কেক দি বুলি হে গাইজ স্বাগতম আমাৰ এটা নতুন ব্লগ লৈ তো আজি আমাৰ কাৰণে এটা স্পেচিয়েল দিন মানে আজি আমি নিশ্চয় চামটো চাই গম পাইছে 10K কেকটো আজি আমি কাটিম তো গোটেই ইউটিউব ষ্টাফটো আহি লওক তাৰপিছত কাটিম আমি এতিয়া কেকটো লৈ বলক কেকটো লওঁ আমাৰ মোক কৈ মাতিব মাতি কিনে নিজে মোক দি থাকিব এতিয়া গ'লে গাইস আজি মনটো বহুত ভাল লাগিছে কাৰণ আজি আমি 10K সাবস্ক্রাইবার আছে কেক কাটিম তো আমি এটা মুখ চুক দুই ছাটা খাই আমি কেক আনবা যাম অলে যাও কত পাই নাজনো কিন্তু ফার্স্ট টাইম অলে যাও বেলছত যাম নদী যাম হয়তো কুমৰিগৰা চকত তিনিটা চকে ঘূৰিম যতে পাই তোকে যাম আৰু বনিবাৰীও যাম গাইস আজি বনিবাৰী কে যাম তো জানে বাকি দেখবা নালাগে কৈ মোক ফোন মাৰি মাতে কৈ আহা মই বাটত ৰখি আছোঁ এতিয়া গ'লে অলবা ন মুখে দিওঁ নাই মই আগ গ'লে আছি ৰ'ব গাইছ কেকটো লৈ ভালো দকাইটো কেকটো বা ভিতৰে কিনতে ক'বাই পৰা নাই মই চাব লাগিব চাওক গাইছ 4টা বাজিলে গাইছ এতিয়া গ'লে এটা মানুহৰো দেখা দেখি নাই পাতে না নাপতে বা ক'বাই পৰা নাই নিজে হ'লে খাই থৈ দিম তো কেকটো এতিয়া গ'লে এটা হোৱা নাই মানে কিবা কৰিছে কেকটো মোক ৰখি আছে খাওঁ আগতে কিবা কৰি আছে ভাবি তেওঁ চিমডেল আছে বোলে কেকটো সুধি ৰ'ব কিয় ভাবিছে কি ভাবিছে আকৌ তুন যে কেকটো আনছ ডিমাৰ কেক আনছ না ডিমে নাখা কেক আনছ ডিমাৰ কেক আনিছোঁ মই নাখাওঁ কিয়া আজি ৰবিবাৰ বোলে নাখায় বোলে গেছ ভালে হৈছে গেছ এটা কমছি নাখায় বোলে আৰু কেইটামান কমলি ভাল আছিল এইবাৰ মাংসৰ কেক লৈ কিয় নাখাম আজি ৰবিবাৰে মই সোমবাৰ বুলি কোৱা নাই নহয় ৰবিবাৰে চব খাব পায় সোমবাৰে নাপায় ভাবছিলোঁ কমছি বাচি এতিয়া সোমবাৰে পাতিম এইবাৰ সোমবাৰে পাতিম মাংসৰ কেক আনিম এইবাৰ সোমবাৰে মই নাখাওঁ মনোজ দা মানুহ আনিবা গেছি আহি আছে দোকানমান কলপাত কাটিব লাগিছিল নেকি কিয়া কেক কিহত দিবা কলপাত লাগছিল নেকি কলপাতত দিলে ই কলপাতত কেক দি বুলি ভাল লাগিব হাও কলপাতত দিলে এটা ইউনিক হ'ব গাজি পিছে আহিছে গাজি পিছে কলপাতত দিলে ইউনিক হ'ব এটা ইউনিক কি ইউনিক কলপাতত কোনোবাই কেক দিয়ে নেকি আজিকালি কোনো দিব না আমি দিম কাটো চালো মই কলপাতত কেক কাটিম আমি ইউনিক হ'ব কি বে ইউনিক কৰে ই গতাই কি বে ইউনিক কৰি বেল তই ইউনিক কৰে বোলে চাং নহয় কি ইউনিক কৰে কেকৰো ইউনিক আছে ইউনিক ফটোগ্ৰাফাৰ শুনিছিলোঁ কেকৰ ইউনিক মই আজি শুনিছোঁ আহিছি কি নাই একো কৰা নাই মই কলপাত ভাবিবা নাংগে কাটলি হ'ল নহয় হ'ব এখন কোনে খাব তুমি বুজি পোৱা নাই আমি যদি এখন কলপাত লওঁ এখন কলপাতত যদি এটাক দিওঁ বহুত কেক দিব লাগিব সেইকাৰণে সেইখিনিত এটাক দিম দুটা তিনিটা এইখিনি চিনিব নাংগে এখিনিত এইখিনিত বেছি হ'ব এখন মোৰ হ'ব এখিনি সৰু হ'ল যে মোৰ হ'ব যে এখিনি এতিয়া এখনত মই ডাঙৰত খাম কাৰণ বাকী ভাগি মই গোটেই কলপাতে ল'ম মই নহয় আমি বেলেগকৈ খাম এই যোনগিলা আহিব আমাৰ মানুহ আলহীখিনি তাকে এতে দিম মই নহ'লে বহুত যাব বৰমাই কোনো আহে নাই কিয়া
মহুচা অঁ নাহিলে কিন্তু কেকটো কিন্তু খাই থৈ দিম কেকটো মোক ৰখি আছে হয়তো মহুচা কোনো অহা নাই কিয়া খালে কোনো খালে মই একলাই খাম মই নাই মই নাই মানে তুমি আজি ৰবিবাৰ লগান আজি লগা নাই মোৰ আজি ৰবিবাৰে ৰাৱণক পূজা কৰিব লাগে অঁ ৰাৱণ ৰাৱণ শনিবাৰে পূজা কৰোঁ মই ৰাৱণক। ৰবিবাৰে শনিবাৰে তুমি নাজানা ৰবিবাৰে মই পূজা কৰোঁ না ৰাৱণক তুমি- এতিয়া উঠিলোঁ মই পূজা কৰিম এতিয়া মানে খাবা তুমি এতিয়া মইতো পুৱাই আগতে বস্তু পূজা নাই, তুমি গাই ধোৱা নাই এই সন্মান নহওক দিব মোৰ মই বোলে গা ধোৱা নাই ধোৱা নাই গাই ধোৱা নাই অৰি অঁ অ' তোৰ লেট্ৰিন ইয়াতে মানুহ হাইক বেয়া আহে ব্লগ বনাবা নাহে জানো মই ব্লগ বনাবা লেট্ৰিঙক আহে নাচ নাই মই 10K পাৰত মানে যোনবিলাক মানে আহিব লগা মানে মানুহ হৈছিল খুৰী বা খুৰা মানে নাহে মানে খুৰী কিবা কামত আছে চাগে সেইকাৰণে খুৰী নাহে তো আমি জেগেটা আছোঁ সেইকেইটা বনাব লাগিব শাকচোন বনাম অৰি অঁ অ'তো নতুন ঘৰ ইয়াতে মানুহে সোমা নাই ব্লগ বনাবা আহিছি মানুহ সোমাই নাই লেট্ৰিনতো নৰে ঘৰতো নৰে অ' আকাশত যাম মই এতিয়া যক আকাশত যক এতিয়া মানুহ নাথকা ঘৰটোত কিয় আহে অকল হয় যাওঁতে কয় ৰাস্তাত যাম আমাৰ এওঁ আনিবা গৈছিল তেওঁ নাই কোনেও নাই এওঁতে কথা পাতিছে কাৰ লগত বা চাওঁ ৰ'ব কথা পাতিছে কি কৰিব উপায় নাই কথাই পাতিব লাগিব সেয়েহে কথা পাতি আছে চোন এই নাই। কাৰ লগত কথা পাতা চাওঁ নাম্বাৰটো এই নাই 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 নাম্বাৰটো কথা পাতা নাই। নাম্বাৰটো চাম কথা পতা নাই গম পাইছোঁ নাম্বাৰটো চাম কথা পাতা নাই নাম্বাৰটো চাম নাম্বাৰটো নাংগে নেকি? একো নহয় কথা পাতা নাই পাতা আকৌ নহয় অফিচৰ ফোনটো লাগে কি সেইকাৰণে ঘৰত ৱাইফাইটো আছে কামত নাই নেট নাই তাতে আহি বহিব লাগিব উপায় নাই তাতে বহি থাকিব এনেকৈ আৰু আমাৰ মমি বাইদেউ ঘৰৰ মানুহ হয় কিন্তু এতিয়া গিলে ওলাই নাই হেল্ল' গাইজ তো আজি আমাৰ তো 10Kৰ পাৰ্টি হ'ব যাই আছে কিন্তু কিবা হৈ নাছিলোঁ এতিয়া গেলি কিন্তু আমাৰ এই যোগাৰ কৰা মানুহক চাব চাক চাক চুলি চাই আছে চুলি চুলিমেন অসমত চুলি চাই আছে একেদিলা চাক একেদিলা চাক চুলিমেন গাইছ চুলিমেন অসমত চাক জাহামুল্লাটো আন দেখা হৈছে যা গাইজ আমাৰ 10Kটো হ'ল কিন্তু মানে ভিউজ নাই ভিউজ গেলেও আহক মানে খেম মানুহ নাই আমি আকলে খাম ইয়াৰ পৰা যাকচোন অলপ নতুন ব্লগ কিবা চিৰিয়াছ এটা কথা কৈ আছোঁ নতুন ব্লগ চেনেল মোৰটো থিম Guys. এটা চিৰিয়াছ কথা ক'ব নাপায় দেখিছিনে কি ক'বা যি আহে ক'ৰ যি কি ভাষা ক'ত ধৰিবই নবি এই চাক চাক পাগলাৰ দৰে ঘূৰি আছে চাক মানে কেকিং খাই থৈ মহাদেৱ খাং থওঁ আৰে কা এৰে এতে অসমীয়াটো কৈ দিয়কচোন মানে কেক খাই মাংস ময়ে বুজি পোৱা নাই কি ক'ম ব্লগ বানই ই নিজে বুজি পোৱা নাই ব্লগ বানই গাইজ কি হ'ব তো গাইজ এতিয়া আমাৰ মানে দেৰি হ'ল বহুত কিন্তু ডেকাক কৈছিলোঁ মই বেলুন ফুৰিলোঁ হ'ল আধা ঘণ্টামান মই চকুৰ পৰা আহিলোঁ এটা বস্তু লৈ আহকচোন চাওঁ কিমান বা ফুইকে আহিছে তাৰ বেলুন আমি অ' ডেকা অ'কে কিমান বেলুন ফুইকে হ'ল ইটোৱে আহি গৈছোঁ মাত্ৰ মই যে আধা ঘণ্টা আগতে যি থৈ গ'লোঁ আপোনাক বেলুন ফুইকক বুলি ফুইকাই নাযাওঁ ফুইকাই নাযাওঁ বেয়া বেলুন আনিছি ফুটা বেলুনটো ফুইকি আছে গাইছ বেয়া বেলুন
সিটো গম পোৱা নাই যে ফুটা বেলুন এইটো সিটো ফুকি আছে হাই আধা ঘণ্টা ধৰি বেলুন ফুকিছে ফুটা বেলুনটো সি গমেই পোৱা নাই আৰু বোলে বেলুনটো বঢ়িয়া কি হ'ব গাইছ লাচিত খান চাং গালে এইটো গাল ইনাম দেৰি কিয়া তাতে দিম মই গ'ল নাংগে বেলুনৰ পেকেটত যে ফুটা বেলুন থাকে লিখি দিব লাগে এইটো ফুটা এইটো নুফুটা বুলি মই কেনেকৈ গম পাম ফুটাই নুফুটাই বেলুন এইটো মোৰ দোষ এইটো বেলুন কোম্পানীত দোষ বাঢ়ি গেলোঁ এটা পাগল দেখা পালোঁ পাগলটো খাব এইটো কিবা কৰি আছে এইটো কিবা কৰি আছে तुमने गलत किया रथ पर हाथ डालने वाला था उंगलियां नहीं करते उसकी गला গেছি যাবা বাকী নাই আৰু মই ভাবিছিলোঁ ময়ে পাগলা আছোঁ আছে মোৰ লগত এটা মজা কংগ্ৰেচুলেশ্যন দিও পাগল গাইছ এতিয়া মোক পাগলা বুলি কৈছিল কিন্তু কি জানা তৰোৱালখন দেখি বাহুবলী কিন্তু মনত পৰি গ'ল এতিয়া নিজকে চাব কি কৰি আছে চাওক জয় মই জয় অ' এতিয়া কোনো নাই মই বাহুবলী এখন দাঙি দিয়া মই এখন দাঙি হেই মই জয় গাইছ আকলাই জয় আকলাই খোলে জয় হ'লি চ' মানুহখিনি আহিছি তাৰমানে চবকে বেলুন ফুইকাবাত লাগে দিছোঁ আমি মানে পালা মাৰিছোঁ তেজ অলপ ৰাজকুমাৰো বেলুন ফুইকি আছে তাতে আহিব সেইকাৰণে মই মানে ইয়াতে পালা মাৰে বছৰ কোনো দেখা জেজা বেলুন অঁ বেলুনৰ দাদা জেজা বেলুন মই আছিলোঁ পালা মই আকলাই পালা মাৰিছোঁ তেওঁ আছোঁ নাই মানে এবাৰ আৰু সেউজীয়া পচি চাব আহিছিলোঁ টাউন বেলুন ফুইকে অঁ আমি এতিয়া অলপ খাব টাইমত যাম ভিডিঅ'টো আহিব লাগিব অঁ ভিডিঅ' ন ভিডিঅ'টোত আহিব লাগিব সেইকাৰণে আমি হেৰিতে যাম টাউন ফুইকে তেনেকৈ যাম অঁ তাতে থাকোঁ বহি ল'ম ত' গাইছ কেকটো কাটাত আমি লগ পাই আছোঁ এতিয়া বাই ফুটা বেলুন মোৰ নাই বহি আছে নাই ফাটা নিচা বাকি নাফাটাং ফুটাটো দিছে মোক এজনটো ফাটাব বেলুন আৰু কিন্তু এয়া কিন্তু বেলুন ফাটাব আৰু তাতে দিম মই গ'ল दरवाजे को कुंडी मारो कोई ना बच के जाने पाए डीजे को समझा दो म्यूजिक गलती से भी रुक ना जाए दगा जो फील करे वो जाके दो रेड बुल गटक ले जिसको डांस नहीं करना वो जाके अपनी भैंस चराए बस आज की रात है कल से वही से अब पे है जी भर के नाच लो ना घर वाले ना मापे हैं क्लब पे अपना राज है डरने की क्या बात है ये तो बस शुरुआत है अरे अभी तो पार्टी शुरू हुई है চবে আজি বহুত এনজয় কৰিছে এনজয় কৰিব মই নাপালোঁ এতিয়া চবে মুখাত দি আছে মৰে নাই গাল চবে কেকটো খাইছি আমি যাং মোক খাত আমি নিদাং আমি ৰাবৰ আমি ডগৰি খাইছি কি ৰে না খাইছে না খাই পেলাই ধুবাইছি চবতকে বেছিকৈ দেখাইছে কচোন কোনে মই দেখা নাই কালি চালে খাইছি বিমানে খাইছে মই দেখা নাই কাণে দিও খাইছে
তো গাইজ দিনটো ভালে ভালে গেল এতিয়া ৰাতি মানে আমি মানে বেলেগ কৰা নাই আমি খানা এটা খাইছোঁ খানাত গাহৰি আছে তো এইটো দেখি থাকোঁ আপোনালোকক চাব গাইজ ইমান গৰম লাগছে চবটোৱে বনি আছে বনিছোঁ আৰু উপায় নাই পাৰ্টি বুলি বিমানে দা পাৰ্টি গাইজ আজি পূৰা জিকি গৈছে চব চাই থাকক ভিডিঅ'টো আৰু আমাৰ ৰেচিপিটো কেনেকৈ আহিছে ক'ব একবাৰ মানে হোৱাৰ পাছতে গম পাম এনে খাই যেতিয়া হ'ব তাৰপিছতে গম পাম কেনেকৈ টেষ্টি হৈছে আগতে যিমানবাৰ বনাইছোঁ ভালেই হৈছে আজিতো কিন্তু এতিয়াকলে গম পোৱা নাই আজিকালি এতিয়াকলে টেষ্টি কৰা নাই আজি তাৰপাছত টেষ্ট কৰি চাম তাৰপিছত লগ পাইছোঁ ফাইনেলি আমাৰ আঞ্জা হৈ গ'ল আমি এতিয়া ঘৰলৈকে যাওঁ আৰু খাওঁ বলক